নমস্কাৰ দৰ্শকসকল, আপোনালোকক মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি এঠাইলৈ গৈ আছোঁ, মই গোটেইলৈকে গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। মোৰ লক্ষ্যস্থান পাম আৰু বেছি সময় নাই আৰু 5 মিনিটমান পিছত পাম। এতিয়া অকণমান সময় ৰৈছোঁ ইয়াতে ৰাস্তাৰ কাষত, মানে সুন্দৰ পৰিৱেশ দেখা পাই ৰৈ গ'লোঁ বাৰু। চাওকচোন বাৰু, পথাৰৰ ধানবিলাক কাটি নিলে মানুহে, এতিয়া সোধা নৰাবিলাক আছে ইয়াতে। মই আহি পালোঁ এতিয়া ঐতিহ্যমণ্ডিত তামেশ্বৰ দেৱালয়। মোৰ লগত আছে মোৰ লগৰ শংকৰধৰ শৰ্মা। হয়, আমি একেলগে পঢ়িছিলোঁ কলেজত। বহু দিনৰ মূৰত আজি লগ পালোঁ, ইহঁতৰ ঘৰলৈ আহিছিলোঁ। ওচৰতে হয়। ইহঁতৰ ওচৰতে হয়, সেইকাৰণে ভাবিলোঁ এবাৰ চাই যাওঁ। কাৰণ এইফালে গৈ থকা হয় মাজে মাজে, কিন্তু সোমোৱা নাই, সোমোৱাৰ সৌভাগ্যটো হোৱা নাছিলে। আজি সোমাইছোঁ আৰু। এতিয়া আমি অলপ ভিতৰৰ ফালে চাওঁ ন। এইবিলাক শিলাখণ্ড, কেইফালে শিলেই, পুৰণি পুৰণি গছ। এই শিলাখণ্ডবিলাক চাবহে দিছে দেই, হাতেৰে স্পৰ্শ কৰিব মানা কৰিছে, ইয়া লিখা আছে। এইবিলাক আগৰ দিনৰ ৰজা মহাৰাজা এইবিলাকে কিবা বনাইছিলে চাগে, এতিয়া ভালকৈ বুজি পোৱা নাযায়। এইবিলাক চাওক, সংৰক্ষণ কৰি থৈছে ইয়া ৰছী টানি, কিন্তু সংৰক্ষণ কৰিবৰ কাৰণে আৰু বহুত প্ৰয়োজন আছে বুলি মই ভাবোঁ। আপোনালোকক বেক কেমেৰা কৰি দেখাই দিছোঁ ভিতৰৰ ফাল মন্দিৰৰ। মেইন মণিকোট হয় এইটো। চাকি জ্বলি আছে। বহুত ভাল লাগে এনেকৈ মন্দিৰলৈ আহিলে, মনটো একেবাৰে মানে বহুত শান্তি পায়। মনত যেন বহুত কিবা কিবি বোজা আছিলে, সেই বোজাবিলাক আজিহে কিজানি শেষ হৈছে, তেনেকুৱা যেন ভাৱ হয় যেতিয়া মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰোঁ। গতিকে আপোনালোকেও আহিব তামেশ্বৰ দেৱালয়লৈ। আহকচোন মোৰ বন্ধু শংকৰ পৰা
কিছু কথা জানো এই দেৱালয়ৰ বিষয়ে। এইখন আমাৰ আৰ্ক'লজি অসম তাৰ আণ্ডাৰতে গোটেই দেৱালয়খন পৰিচালনা হৈ আছে, তেওঁলোকৰ আণ্ডাৰতে আছে। ইয়াতে লিখা আছে এই হৈছে প্ৰত্নতাত্ত্বিক স্থান। এই স্থানত এটি শিলৰ শিৱ মন্দিৰ, ভগ্নাৱশেষ আৰু ইটাৰ গাঁথনি অৱশেষ আছে। এই মন্দিৰৰ তাৰমানে তলত এতিয়াও গাঁথনি আছেই। তাৰপিছত এই মন্দিৰৰ ভগ্নাৱশেষ আৰু ইটাৰ গাঁথনি ভগ্নাৱশেষ সময় খ্ৰীষ্টাব্দ একাদশ আৰু দ্বাদশ শতিকা বুলি সঞ্চালক প্ৰত্নতাত্ত্বিক বিভাগৰ পৰা ঠাৱৰ কৰিছে। এই দেৱালয়খনৰ ইতিহাস সম্পৰ্কে আমি কোনো বুৰঞ্জী বা হেৰিত এতিয়ালৈকে পোৱা নাই। আমাৰ যি প্ৰত্নতাত্ত্বিক বিভাগে ঠাৱৰ কৰি দিছে যে একাদশ আৰু দ্বাদশ শতিকাৰ সেই ভিত্তিতে আমি চলি আহিছোঁ আৰু তেওঁলোকৰ আণ্ডাৰতে আমি ইয়াতে একো কৰিব নোৱাৰোঁ। অকল প্ৰত্নতাত্ত্বিক বিভাগৰ বা আৰ্ক'লজি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিটো নিৰ্দেশনা দিয়া আছে সেইমতে আমি পৰিচালনা কৰি আহিছোঁ আৰু ভৱিষ্যতেও সেইদিনা আজিৰ পৰা 4-5 দিনমান আগতে আৰ্ক'লজি ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ বাইদেউ আৰু তেওঁলোকৰ দুজন জ্যেষ্ঠ বিষয়া আহি পেলাই ইয়াতে পৰিদৰ্শন কৰি গৈছে। তেওঁলোকে কৈছে যে ইয়াত যিখিনি শিল বা অন্যান্য ভাস্কৰ্য শিল্প আছে সম্পূৰ্ণ তেওঁলোকৰ অধীনতে থাকিব আৰু তাৰ চোৱা চিতা কৰাৰ কাৰণে এজন চাফাই কৰ্মী হওক বা চোৱা চিতাৰ কাৰণে এজন নিয়োগ কৰি থৈছে তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আৰু ভৱিষ্যতে ইয়াতে তেওঁলোকে খনন কাৰ্য কৰিম বুলি কৈছে। তেওঁলোকে যেতিয়া পুঁজি পাব সেই পুঁজিৰ অধীনতেই ইয়াতে খনন কাৰ্য হ'ব। খনন কাৰ্য হোৱাৰ পিছত যদি পায়, সমল অৱশ্যে আছে, আগতেও খনন কাৰ্য কৰিছিলে, অলপমান ঠাই কৰিছিলে, তেতিয়াই গম পাইছে যে তলত এটা পিন আছে, আগৰ মন্দিৰৰ পিন এটা আছে আৰু সেই পিনটো যদি আৰু উদ্ভাৱন হয় তাতে সংৰক্ষণ কৰি থকা ব্যৱস্থাই কৰিব। মাটিৰ তলত আছে, মাটিৰ তলত আছে আৰু সেই বস্তুটো যেতিয়া তেওঁলোকে সংৰক্ষণ কৰিব, কিন্তু নতুন মন্দিৰ নিৰ্মাণ নকৰোঁ বুলি আমাক তেওঁলোকে জনায়। মানে নতুন এতিয়াও হ'ব নোৱাৰে। যেনেকৈ হৰপ্পা মহেঞ্জোদাৰো সভ্যতাৰ যিখিনি চানেকি এতিয়াও সেনেকৈ সুৰক্ষিত হৈ আছে, ঠিক তেনেকৈ এই মন্দিৰতো যদি কিবা কাৰণত খনন কাৰ্য কৰিলে কিবা পিন আছে বুলি পাইছেই আগতে, আৰু যদি কিবা পায় তেতিয়া সেইখিনি তেনেকৈ সংৰক্ষণ কৰি ৰাখিব। কিন্তু নতুন মন্দিৰ ইয়াতে স্থাপন নকৰে, যিহেতু আৰ্ক'লজিৰ অধীনত আছে এই মন্দিৰটো, তেওঁলোকে সেনেকৈ ৰাখিম বুলি আমাক মানে নতুন মন্দিৰ বনোৱাৰ লগে লগে পুৰণি বস্তুবিলাক ধ্বংস হৈ যাব। সেইটো কাৰণে সেইটোৱে মানুহৰ পৰ্যটনৰ কাৰণে ৰাখক বুলি তেওঁলোকে কৈছে। সেইখিনিয়ে কৈছে। আপোনালোকে পঢ়ি চাব পাৰে প'ষ্ট কৰি। এইখন হৈছে তাম্ৰলিপি, মানে তামত লিখা, যেনেকৈ শিলালিপি থাকে শিলত লিখা, এইটো হৈছে তাম্ৰলিপি। তাম্ৰলিপিৰ এটা আলোকচিত্ৰ। এখন আলোকচিত্ৰ। ইয়াৰ মেইন কপিটো আছে গুৱাহাটীৰ মিউজিয়ামত। গুৱাহাটীত যে আছে মিউজিয়াম, তাত সংৰক্ষণ কৰি থৈ দিয়া হৈছে আৰ্ক'লজি বিভাগত। ইয়াত তামেশ্বৰ দেৱালয়ৰ ভিতৰতে আছে। কিমান ডাঙৰ পুখুৰী চাওকচোন। কিমান মাটি আছে ইয়াতে টোটেল? 40 বিঘা মাটি। অলপ মাটি নহয়, চাওক কিমান মাটি আছে এই মন্দিৰৰ নামত, এই দেৱালয়ৰ নামত। মন্দিৰ নহয়, দেৱালয় হয়। আমি এতিয়া পুখুৰী পাৰে পাৰে আহি আছোঁ। ইয়াতে মিউজিয়াম এটা আছে, সেই মিউজিয়ামটো চাম। কি কি চাবলগীয়া আছে আপোনালোকেও দেখা পাব বাৰু। চাওকচোন, এইবিলাক যে শিল আছে, কিমান হাজাৰ হাজাৰ বছৰ পুৰণি হ'ব। কিমান ধুনীয়াকৈ কাটিছে এইবিলাক শিল। এইবিলাক কিমান পৰিশ্ৰম লুকাই আছে এইবিলাক শিলৰ মাজত। এয়া চাওক, ইয়াত ফুল বনাইছিলে। এইটো এফাল, আৰু এফাল চাগে মাটিৰ তলত আছে বা ক'ত আছে। এতিয়া খনন কাৰ্য কৰিলেহে ভালদৰে গম পোৱা যাব। এই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী তাম্ৰেশ্বৰ দেৱালয়খন হৈছে ওদালগুৰি জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত।
লগতে বাক্সাৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ পূবে আৰু দৰঙৰ পৰা উত্তৰে হয় এই কোণাটোত আমি এই কোণ হয় তিৰিকোণীয়া ধৰি ইয়াতে চিপাঝাৰৰ পৰা যদি আহে তেতিয়াহ'লে প্ৰায় 25 কিলোমিটাৰমান হ'ব আৰু গড়েশ্বৰৰ পৰা আহিলে 11 কিলোমিটাৰ আৰু খৰগুৰিৰ পৰা আমাৰ 5 কিলোমিটাৰ হয় গতিকে ওদালগুৰিৰ পৰা অহা মানুহখিনিয়ে খৰগুৰিৰে আহিব পাৰে দৰং আৰু বাক্সাৰ পৰা যিখিনি আহিব সেইখিনি গড়েশ্বৰৰ সেই ৰাস্তাটোৰে ওচৰ হয় গতিকে মানুহখিনি এনেকৈয়ে অহা যোৱা কৰি আছে আৰু আপোনালোকে আহিলেও তেনেকেই আহিব এই শ্ৰী শ্ৰী তাম্ৰেশ্বৰ দেৱালয়ৰ এজন পৰিচালনা কমিটিৰ সদস্য হিচাপে মই আপোনালোকক অনুৰোধ জনাওঁ যে এই মন্দিৰখনলৈ আহক আপোনালোকক আমাৰ বিশেষকৈ শিৱৰাত্ৰি ইয়াত 2 দিনীয়া কাৰ্যসূচী খুব ডাঙৰকৈ অনুষ্ঠিত কৰা হয় লগতে বহাগৰ দেউল উৎসৱ এই দুটাই আমাৰ এই প্ৰধান উৎসৱ তাৰ মাজতে সৰু সুৰা 2-এটা অনুষ্ঠান হৈ থাকে এই দুটা সোমবাৰ প্ৰতি সোমবাৰেই যথেষ্ট ভক্ত সমাগম হয় শিৱৰাত্ৰিটো যথেষ্ট ইয়াতে মানে জাগা নহয় আমি কণ্ট্ৰল কৰিব নোৱাৰা অৱস্থা মানুহৰ পৰিৱেশ হয় আৰু যি মানস কৰি ইয়ালৈ আহে সেই মানসটো সফল হোৱাৰ কাৰণে হয়তো মানুহৰ আগমনটো বেছি হৈছে আৰু সেইটোকে আপোনালোকেও যদি কিবা মানস আছে বা ভক্ত হিচাপত আহকচোন আমাৰ মন্দিৰলৈকে আমাৰ মন্দিৰখন ডেভেলপ কৰাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা লাগিব আমি ৰাইজৰ সহায় সহযোগিতাই আমি অনুষ্ঠানটো পৰিচালনা কৰি আহিছোঁ যিহেতু মই কৈছোঁৱে তেতিয়াই এই আৰ্ক'লজি বিভাগৰ পৰা আমি একো কৰিবই পৰা নাই তথাপিও যিখিনি পাৰোঁ চোৱা চিতা দায়িত্বই হওক বা যিখিনি পৰিচালনা কৰাৰ দায়িত্বই হওক সেইখিনি পালন কৰি আহিছোঁ ভৱিষ্যতৰ দিনত আপোনালোকৰ সহায় সহযোগিতাত কামনা কৰিলোঁ ঠিক আছে এতিয়া ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে চেনেলটো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব নে কি কয় হয় আমাৰ বন্ধু কৌশিকৰ এই ভিডিঅ'টো সকলোৱে লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ আৰু আগুৱাই লৈ যাব থেংক ইউ